হেল্ল' ভিউয়াৰ্স পাকঘৰ ৰেচিপিলৈ সবকে স্বাগতম জনাইছো আজি মই মেগী ৰেচিপি এটা লৈ আনিছো মেগী বনাবলেতো সবেই জানে কিন্তু জানা ৰেচিপি এটাই অলপমান বেলেগকে বনালে জানো কেতিয়াবা ভাল নালাগে খাই সেইবাবে মই আজি ষ্ট্ৰীট ষ্টাইল চীজ মেগী মছলা ৰেচিপিটো লৈ আনিছো তেনেহলে আহকচোন ৰেচিপিটো ষ্টাৰ্ট কৰো পোন প্ৰথমে মই এখন ফ্ৰাইং পেন ষ্টোভৰ ওপৰত থৈছো তাৰ পিছত তাত মই তেল দিছো তেলখিনি যেতিয়া অলপমান গৰম হ'ব মই তাত পিয়াজ দি দিম মই ইয়াত এটা মিডিয়াম সাইজৰ পিয়াজ স্লাইস কৰি দি দিছো পিয়াজখিনিৰ যেতিয়া কালাৰটো অলপমান চেঞ্জ হ'ব তেতিয়া মই তাতে বিলাহী এটা দি দিম বিলাহীটো মই সৰু সৰুকে কাটি লৈছো এতিয়া গুটেখিনি আমি একেলগে মিলাই দিম এতিয়া এইখিনি আমি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে বিলাহীখিনি অলপমান সফট হৈ নাযায় মই গেছৰ ফ্লেমটো মিডিয়াম ৰাখিছো হাই ৰাখিলে পিয়াজখিনি বেছি পুৰি যাব আৰু বিলাহীখিনিও ভালদৰে ভাজা নাযাব 2 মিনিট মানৰ কাৰণে আমি ভাজি লম আৰু মাজে মাজে লৰাই থাকিব যেন পেনখনত লাগি নাযায় বিলাহীখিনি পুৰা গলাই দিব নালাগে যেতিয়া অলপমান বিলাহীখিনি সফট হৈ যাব তেতিয়া আমি ইয়াত 100 ml পানী দি দিম পানী দিয়াৰ পিছত আমি ইয়াতে মেগী নুডলছখিনি দি দিম তাৰ পিছতে মেগী টেষ্ট মেকাৰটো দিম টেষ্ট মেকাৰ দিয়াৰ পিছতে তাতে মই চাট মছলা দিছো চাট মছলা প্ৰায় মই 1 চামুচ দি দিছো চাট মছলা দিয়াৰ পিছতে মই আধা চামুচ ৰেড চিলি পাউডাৰ দিছো এতিয়া আমি গুটেই মছলাখিনি ভালদৰে মিলাই লম মই ইয়াত দেখিছে যে মেগী নুডলছখিনি মই ডাইৰেক্ট দি দিছো মই টুকুৰা কৰি কৰি দিয়া নাই যদি আপোনালোকে দীঘল দীঘলকে খাই ভাল পায় তেতিয়া হলে মোৰ নিচিনাকৈ ইয়াতে দি দিব আৰু যেতিয়া অলপমান সফট হৈ যাব তেতিয়া এখন হেতা এখন দি ভাঙি দিলেই হ'ল আৰু যদি এনেকে খাই ভাল নাপায় তেতিয়া হলে টুকুৰা কৰি দি দিলে হ'ল অৱশ্যে হয় টুকুৰা কৰি কৰি দি দিলে নুডলছখিনি সোনকালে সিজে এতিয়া আকৌ 100 ml পানী দি দিম আপোনালোকে ভাবিছে যে মই পানীটো একেলগে কিয় নিদিলো একেলগে দিলে কি হয় পানীটো গৰম হ'বলৈ টাইম লাগে সেইকাৰণে মই 1 কাপ পানী আগতে দিলো আৰু 30 সেকেন্ডৰ পিছত আৰু 1 কাপ দি দিলো কিন্তু যদি আপোনালোকে গৰম পানী লয় তেতিয়া হলে পানীখিনি প্ৰথমতে একেলগে দি দিব পাৰে এতিয়া মই ইয়াতে দিছো 1 চামুচ সেজৱান সস তাৰ পিছতে দিছো মই আধা চামুচ সয়া সস এতিয়া দিছো 1 চামুচ টমেটো কেচাপ এতিয়া গুটেইখিনি ভালদৰে মিলাই লম যেন সসখিনি ভালদৰে মিহলি হৈ যায় গুটে নুডলছখিনিত আৰু এটা কথা কৈ থওঁ যদি সেজৱান সস নাই তেতিয়া হলে আপোনালোকে নহৰু আৰু জলকীয়াৰ চাটনি বনাইও ইয়াতে দিব পাৰিব এতিয়া মেগীখিনি আমি ঢাকি দিম আৰু 2 মিনিটৰ কাৰণে আমি সিজিবলৈ দিম মই ফ্লেমটো মিডিয়ামতে ৰাখিছো 2 মিনিট হোৱাৰ পিছত আমি ঢাকনখন খুলি দিছো আৰু তাৰ পিছতে মই ফ্লেমটো হাই কৰি দিছো এতিয়া মেগীখিনি আমি 1 মিনিটৰ কাৰণে এনেকৈ হাই ফ্লেমতে ৰাখিম যেন পানীখিনি অলপ ৰিডিউস হৈ যাওক কিন্তু যদি আপোনালোকে ড্ৰাই মেগী খাই ভাল নাপায় তেতিয়া হলে 2 মিনিটৰ পিছতে ফ্লেমটো অফ কৰি দিব পানী ৰিডিউস হৈ গৈছে এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম এতিয়া মই এখন সিম্পল প্লেট লৈছো এই প্লেটখনত এতিয়া মই মেগীখিনি উলাই লম এতিয়া মই চিজ গ্ৰেট কৰি ৰাখিছিলো মই চিজ যোনটো আমাৰ এনেই যোনটো আমুল চিজ থাকে কিউব চিজ হেতুকে লৈছো এতিয়া মেগীখিনি ওপৰত মই চিজটো দি দিছো গ্ৰেটেড চিজখিনি দিয়াৰ পিছত মই লিড এখন দি ঢাকি দিছো এনেকে মই 1 মিনিটৰ কাৰণে ঢাকি থম এতিয়া চাওক চিজখিনি কি ধুনিয়াকে গলি গৈছে এনেদৰে মেগী খাই চাবচোন খাই খুবেই ভাল লাগে আৰু যদি মোৰ ভিডিওটো চাই যদি ভাল পালে তেতিয়া হলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব